নমস্কাৰ বন্ধুসকল, আজিৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ যে মুৰ্গীৰ পোৱালিক ভেকচিন কেনেকৈ দিব লাগে, কোনটো বয়সত দিব লাগে, কোনটো সময়ত দিব লাগে, কেইটা ভেকচিন দিব লাগে, সম্পূৰ্ণ তথ্য এইটো ভিডিঅ'ত জানো। বন্ধুসকল, আপোনালোকে যদি এটা ফাৰ্ম আছে তেনেহ'লে ভেকচিন দিয়াটো অত্যন্ত জৰুৰী, কাৰণ ভেকচিন নিদিলে আপোনালোকৰ ফাৰ্মখন ধ্বংস হ'ব পাৰে। বন্ধুসকল, আমি ফাৰ্ষ্ট ভেকচিনৰ কথা কওঁ যে ফাৰ্ষ্ট ভেকচিন দিব লাগে 5 পৰা 7 দিন বয়সত ভেকচিনটো দিব লাগে। এই ভেকচিনটো হৈছে যে ৰাণীক্ষেত ভেকচিন। ৰাণীক্ষেত এটা মাৰাত্মক ভাইৰাছ হয়। এই ভাইৰাছটো যদি আপোনালোকৰ ফাৰ্মত এটাক কৰে তেনেহ'লে গোটেইবিলাক পোৱালি মৃত্যু হ'ব পাৰে। এই বেমাৰ হয়, ইংৰাজীত কোৱা হয় নিউকাষ্টেল ডিজিজ বুলি কোৱা হয়। বন্ধুসকল, এই ভেকচিনটো কেনেকৈ দিব লাগে? এই ভেকচিনটো চকুত দিব লাগে। এনেকুৱা ভিডিঅ' আমাৰ চেনেলত পাব, কাৰণ আমি ভিডিঅ'বিলাক বনা নাই। যদি ভিডিঅ'বিলাক চাবৰ কাৰণে থাকে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু আমাৰ সোণালী মুৰ্গী পোৱালিক ভেকচিন কেনেকৈ দিম এইটো ভিডিঅ' আপোনালোকক দেখাই দিম। বন্ধুসকল, আমি এতিয়া 2 নম্বৰ ভেকচিন ৰাখোঁ যে 2 নম্বৰ ভেকচিনটো আচলতে দিব লাগে 14 দিন বয়সত। মানে 14 দিন বয়সত এই ভেকচিনটো দিব লাগে, গাম্বুৰা ভেকচিন বুলি কয়। এই গাম্বুৰা ভেকচিনটো দিব লাগে, পানীত মিহলি কৰি দিব লাগে। হ'ল এইবিলাক ভেকচিন দিবই লাগিব। আপোনালোকৰ ভেকচিন মুঠ ভেকচিন আপোনালোকৰ 4টা দিব লাগে। আমি 2 নম্বৰ ভেকচিনটো ক'লোঁ, তাৰপিছত আমি 3 নম্বৰ ভেকচিনটো দিব লাগে। 3 নম্বৰ ভেকচিনটো দিব লাগে যে এইটো হয় ৰাণীক্ষেত ভেকচিন। এই আমি ফাৰ্ষ্টত যে ৰাণীক্ষেত ভেকচিন কৰিছিলোঁ, এইটো ভেকচিনে 22 দিন বয়সতো দিব লাগে। কেনেকৈ দিব লাগে 22 দিনত এই ভেকচিনটো? মানে আপোনালোকে যদি 5 দিনত যিটো ভেকচিন দিছিল, এই ভেকচিনটো আপোনালোকে এটা চকুত দিছিল আৰু এটা চকু বাকী আছিল নহয়। এই বাকী থকা চকুটোত এই 22 দিনত বয়সত এই ভেকচিনটো আকৌ ইয়াৰ নেক্সট চকুত দিব লাগিব। এনেকৈ আপোনালোকৰ 3টা ভেকচিন পাৰ হৈ গ'ল। পাৰ হৈ যোৱাৰ পিছত আপোনালোকে আকৌ এটা ভেকচিন দিব লাগিব। এইটো ভেকচিন হ'ল 28 দিন বয়সত। বন্ধুসকল, 28 দিন বয়সত আপোনালোকে কোনটো ভেকচিন দিব? বন্ধুসকল, 28 দিন বয়সতো এই গাম্বুৰা ভেকচিনেই দিব লাগিব। মানে এই 4টা ভেকচিন আপোনালোকে দিব লাগে। 28 দিন বয়সত এই গাম্বুৰা ভেকচিন দিব লাগে। বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভেকচিনৰ তথ্যখিনি জানিব পাৰিছে। আমি এইবিলাকৰ লাইভ ভিডিঅ' আপোনালোকক দেখাম। আপোনালোকে যদি আমাৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। যদি আপোনালোকৰ ফাৰ্ম আছে তেনেহ'লে ভেকচিন দিবই লাগিব। আমাৰ মুৰ্গীবিলাক এতিয়া বয়স 4 দিন হৈছে। আমি ভেকচিন দিম, আমি আকৌ 5 দিন বয়সত আমি ভেকচিন দিম। বন্ধুসকল, আমি আপোনালোকক দেখাম যে ভেকচিন কেনেকৈ দিব লাগে। বন্ধুসকল, যদি আমাৰ এইবিলাক ভিডিঅ' চাবৰ কাৰণে থাকে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধুসকল, তেনেহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে আছিল। বাই।